আমাৰ ডাইৰেক্টৰ চাই আছে এতিয়া চাই থাকিলে এনেকৈ ডেন্স কৰি থাকে আপোনাৰ এনেকৈ হিলি থাকে আপোনাৰ কিয় বা এনেকৈ হিলি থাকে মানুহজন মানে বুজি নাপাওঁ জ্ঞানী কবাই দাদা তিনটা সাইজ নলবি নি মই নিজে অলপ মিলাই মিলাই কৈ আছো আকৌ এটা বেয়া লাগিছে বা কিবা কৈছিলে আপুনি মই এদিন ব্লগ বনাম মোৰ নিজৰ ইউটিউব চেনেল আছে সুনিতা কৌশিক অফিচিয়েল কেতিয়া বনাব তোমাৰ আপুনি তাত থকা সাবস্ক্ৰাইবাৰবোৰে তাত গৈ পেলাই মোৰ ভিডিঅ'জবোৰ চাই দিব দেই মই বনাম এদিন ৰজনীগন্ধাৰ ধুনীয়াকে ব্লগ ওকে আৰু ইয়াৰটো চাই দিব পৰাগৰটো বৰ কষ্ট কৰি বনাই থাকে ল'ৰাটোৱে আমাৰ যেনেকে তেনেকে ভিডিঅ'বোৰ লয় শুটিঙৰ মাজে মাজে মোৰ আছে এটা চেনেল এডভাৰটাইজ কৰা সুৰভি ফুকন নাম কি নাম সুৰভি ফুকন আহোম মানুহ নেকি আপুনি য়েছ মই নিকুমনি মই জেনেৰেল কাষ্ট বাক মই কি বুলি মাতিছিলো আপোনাক হা আপোনাক কি বুলি মাতিছিলো এতিয়া এদিন নিগনি আকৌ জাতি ইমান মৰখা তোমাৰ ইমান মৰখা নিকোবাক নিগনি কবলে কোন পৰা মই মুখলৈ অহা নাছিলে গৰিনে কিন্তু মৰিলে তাৰ হা তাইক ক'ব লাগিব কি হ'ব তাইক ক'ব লাগিব তাইৰ নাম কি নিমিষা পেগু নিমিষা একদম মৰিলা তুমি জানানে এইটোৰ লগত বিয়া হৈ তুমি একদম ভিতৰত ৰান্ধি ৰান্ধি একদম কাম কৰি থাকিব লাগিব বিয়া হোৱাই নাচোন হা বিয়া হোৱাই নাই ন হ'লে সেইকাৰণে আৰু চাইলো আৰু বেলেগ ল'ৰা পালে আৰু খুব ভাল কি পৰীক্ষা কৰি ল'বা আৰু 4 বছৰে হ'ব এতিয়া আৰু দুবছৰ খুব যদি ভাল পাই কিনে চেক্ৰিফাইচ কৰিবা উপায় নাই আৰু মৰম মই মৰমটোৰ কাৰণে এনেকুৱা হ'ব আৰু নহ'লেতো কেতিয়াবা খং উঠিলে এনেকুৱা কোৱাও হয় দেই এনেকুৱা লাগিছে মোৰ জীৱনতে বিয়া নহ'ব যেন লাগিছে এতিয়া হ'বা দিয়া কি বস্তু চেনেল পৰাগৰ যদি গাৰ্লফ্ৰেণ্ড নথকা মই চুৰবিৰ লগত বিয়া ঠিক কৰিলো নি ধন্যবাদ যদি হ'ল তুমি ছোৱালী দেখিলে কি বুলি ক'ব তুমি কিৰণ জিতি নক'বা মা হয় কি কৈছে বা মা হয় ন তাই যিমানেই নহওক এতিয়া আৰু জিতি ক'ব নাপায় তাই চৰি শক্তিমান ধেমালিহে কৰিছে ন ধেমালিহে কৰিছে কেনে ন চৰি শক্তিমান আগতে শ্বুটিং কৰোঁতে